ৰাহুল আকৌ এইটো হাৰি তন্ময় আৰু এইটো নাম কি তোৰ যে গোটেই মই কলো নহয় কেলা যে এফাল আৰু যে আমাৰ গাঁওখন আৰু যে আৰু ফেচ টু ফেচ কিছ কৰাটো বাদেই দিছো ৰাহুলৰ লগত কিমান হৈ গ'ল ৰাহুলৰ লগত কিমান হ'ল সি মোক পাগল হৈ যায় মই তাক নাপাওঁ কিন্তু মই এতিয়া কাক ভাল পাইছো জানো আমাৰ গাঁৱতে মদন বুলি কয় মই তাক এৰিব নোৱাৰো কিন্তু ৰাহুলে মোক এৰিব নোৱাৰে আৰে মই এতিয়া জামালা সেইটো কাৰণে মই তোৰ লগত কথা পাতিব ইমান ইণ্টাৰেষ্ট নিদিয়া হৈ গলো কাৰণ মই তাহাঁতক এৰিব নোৱাৰো ন যাৰ নাম মোৰ হাইত লিখা আছে বুকুৰ মাজত মদনৰ লগত চুদিলি চাগে আৰে মই তাৰ লগতে লাভ মেৰেজ হ'ব কিন্তু মদনৰ লগত মদনে তোক চুদিলে চাগে হয় নাই এইটো কাৰণে তো তাৰ নাম কি জানো এমডন সি চবে গোটেই গাঁও মানুহ জানে এমডন বুলি ক'লে তই সুধিবি ঢিঙৰ ল'ৰা এমডন আৰু পূজা বৰগোহাঁই তই সুধিছা হ'ব এমডন কেলা সেইটো গছকি পেলাম দে মাক চুদাই কবি মোৰ লগত টক্কৰলৈ চাব ফালিম জেগাত ফালি দিম বে আত্তা নাপাওঁ তই সেইটোক মই সেইটোৱে কৈছো তই তাৰ নম্বৰটো দিছা তাক মই জেগাত ফালি দিম তই চাবি কেলা মই ঘৰত নাই কিন্তু বাহিৰত আছো মই তাক মই মাৰ খোৱা অৱস্থা নাইকিয়া কৰি তই মোৰ বিষয়ে নাজান নতি সেইটো কাৰণে তোক কৈছো এটা লগত আঙুলি মাৰিছো আৰু সেইটো হিচাপ কৰিব গ'লেতো মোৰ মাথা বেয়া হৈ যায় তই বহুতৰ লগত আঙুলি মাৰিছ হা আঙুলি মাৰিলো আৰে কেতিয়াবা ফালি দিছো না তেজে তোৰ লগত মই এদিনো দিয়া নাই তোৰ এনেহে গ'লো হ'ব তই সেইটো কাৰণে মোৰ লগত আঙুলি মাৰি তেজানি আঙুলি দি দেখাই দিছ হে তেজ নহয় ৰং হয় ৰং হ'ব দে হ'ব তোৰ ভিডিঅ' আছে নহয় মই দেখিছো নহয় মই তোৰ ভিডিঅ'টো দেখিলে মই গম পাওঁ তই কি আৰু এইটো শুন মোক যে শুন ৰং বাদ দে মই জানো তই সেই ৰং কৰিয়েতো আজি কেলা এইখিনি কৰালি ন তই মোক মিছাই ভাল পালি মিছাই সপোন দেখালি মিছাই আজি সেইটো কাৰণে তই পস্তাই আছ ন তই বৰ্তমানলৈকে পস্তুৱা নাই তই কি কৈছ হ'ব দে ৰেণ্ডি মানুহৰ হাত চাম নেকি মই বে মই যে হাতখন কাটা ফটো এখন ছিলো তেতিয়া সেয়া বালে মোৰ তোৰ কাৰণে কাটা নাই কাৰ কাৰণে কাটিছো জানো তন্ময় ভাল পাইছিলো আমাৰ দেউতাই ডাঙৰ হোৱাৰ কাৰণে তাক পচন্দ নকৰিছিলে দুখীয়া মানুহ তাৰ লগত কিমান জেং হৈছে তই নাজানো কাৰণ মই তাক বহুত ভাল পাইছিলো তই নাজানো ন কিমান আঙুলি মাৰিলি সেইটো ক মই তাক আজিও ভাল পাওঁ কিন্তু মই তাক কটীয়াৰ কাৰণে ভাল নাপাওঁ এইটো শুন তোৰ প্ৰব্লেম বিলাকত কটীয়া কেলা আকৌ বয়সত ডাঙৰ ক'ত কেলা টেটু আঁকা তোৰ প্ৰব্লেম বিলাক তেনেকুৱা হয় নাই এতিয়া মই মদনক ভাল পাওঁ এইটো শুন মদনক ভাল পাওঁ মদনক যদি মই কাইলৈকে তোৰ লেংটা ভিডিঅ' আঙুলি মৰা ভিডিঅ' দিব নোৱাৰ নহয় মোৰ নাম সলাই দিবি হ'ল ভালে হ'ব দে ৰাহুলক দিবি দে ৰাহুলক মই কৈছো ৰাহুলৰ নম্বৰটো নাই নহয় মোৰ তাত কেলা নহ'লে ৰাহুলটো অথনি আঁতহিয়ে থাকিলে চেটকি থাকিলে সেইবোৰ মই ফেচবুকত তোৰ ভিডিঅ' আহিছো ন কোনোবাইতো বহুতে মোক কমেণ্ট কৰিছে কেলা ধুনীয়া কৰিছা বে ৰাহুল ল'ৰাটো খুব বেলেগ ল'ৰা সি একোৱে বুজি নাপায় মই এতিয়া পাগল হৈ গ'লো তাক মই পাগল কৰি দিলো সি মোক তোৰ কথা মই গম পালো তই কলি নহয় 50টাই মোক আঙুলি মৰালে বুলি মাৰিছো আৰে কিয় নহয় ন সেইখিনিত কিমান পঢ়ালো গমন আৰু সঞ্জীৱ আৰু এইটো নাম কি আছিল সোনকালে চন্তি আৰে বাবা চবে আঙুলি মৰাইছে মই মাৰিছো মই কওঁ এনে কৰিম সেনেকুৱা ভাবি সঁচা মাৰি থাক